গুড মৰ্নিং এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে 29 জুলাই, মানে মোৰ উপজা দিন আজি। তাৰ কাৰণে সৰুকৈ পাৰ্টি এটা এৰেঞ্জ কৰিছোঁ আৰু পূৰা লাগি আছোঁ এতিয়া কামত। আৰু ভাগে ভাগে কামত লাগি গৈছোঁ আমি। এখেতেও বনাই আছে এইফালে মাংস আৰু ময়ো বনাই আছোঁ, লগতে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আপোনালোককো দেখাই থাকিব লাগিব নহয়, সেইকাৰণে চাই থাকিব দে ভিডিঅ'টো একদম শেষলৈকে। এইফালে মাংস বনি আছে আমাৰ ৰান্ধনি। আৰু মাংসৰ কালাৰ ধুনীয়া হৈছে, ধুনীয়া গোন্ধ আহিছে দেই বনাই থকা। আৰু এইফালে পুৰি বেলিবৰ কাৰণে ৰেডি কৰিছোঁ এনেদৰে এডোখৰতে। আৰু বুঢ়া হ'লেও মন যায় দিয়কচোন কেকটো কাটিবলৈ। আৰম্ভ কৰি দিওঁ দিয়ক। চাওঁ হৰ্ষিত। Birthday to you, happy birthday to you, happy birthday Lina, happy birthday to you. আৰু আমাৰ এখেতে মই নজনাকৈ গিফ্ট এটা আনি থৈ দিছে মোক ছাৰপ্ৰাইজ দিবলৈ। চাওকচোন লাজ লাজকৈ দিছে সি। দেখাই আছোঁ ৰ'ব দেই, অকণমান পিছত হাজবেণ্ডে দিয়ে গিফ্টটো পূৰা আনবক্সিং কৰি দেখাম আপোনালোকক, চাই থাকিব দেই। আৰু আমাৰ কেক কটা পৰ্ব হৈ গ'ল, এতিয়া খোৱা লোৱাত লাগিব লাগে লৰালৰি। বলক বলক। আমি খালো। তোমালোকক কেক দিছোঁ ৰ'বা মই। আমাক কেক দিব। মই এইটো ইয়াত। মামা তুমি না সরাও। সরাও পড়ে বলছো। মা খাবে? চা ছোৱালীজনী এবাৰ দেখাই দিওঁ। গোটেইখিনি দেখাই দিছোঁ। আৰু এইফালে খাই আছে আমাৰ ওচৰৰ নবৌ ভণ্টি, মানে চবেই একেলগে খাই আছে। এইখিনি ওচৰৰ মানুহ হয় আমাৰ। এইফালে পোৱালি খাই আছে। গোটেইখিনি আপোনালোকক দেখাই দিছোঁ এফালৰ পৰা। সৰুকৈ চিম্পুলকৈ বাৰ্থডে চেলিব্ৰেশ্যন এটা কৰিছোঁ, মানে মনটো শান্তি লাগিবৰ কাৰণে। মন যায় নহয়, যদিও বয়স হৈছে তথাপিও মন যায়, হয়নে নহয় বাৰু। আৰু এইফালে বনাই আছে পূৰা গৰম গৰম পুৰি বনাই আছে, এইফালে দি আছে খাই আছে। সেইকেইজনী মোৰ বান্ধৱী নিচিনাই হৈছেগৈ, আৰু লগৰ হয়, লগৰ মানে মানুহকেইজনী হয় মোৰো একেলগৰ কাৰণে আমাৰো বান্ধৱী নিচিনাই হৈছে এতিয়া গোটেইকেইজনী। পানী লোৱা আছে নহয়, মই দিম ৰ'বা বাকী। পিংকি এইফালে চাই দিয়া এবাৰ। চবকে এবাৰ তুলিছোঁ, তোমাকো ধুলো এবাৰ। ৰান্ধনি এয়া হৈছে ৰাতিৰ
ৰাতিৰ ভাত খোৱা আলহী আমাৰ মঙলদৈৰ পৰা আহিছে সেইকাৰণে বাৰ্থডেটো ইমান ডাঙৰ নকৰিলোঁ সোনকালে আজৰি হ'লোঁ সেইখিনিৰ পৰা এতিয়া ভাতৰ বেটাই কৰি থৈছে সেইটো ভিডিঅ' মই গমেই পোৱা নাছিলোঁ পালোঁ সেইকাৰণে লগতে দি দিছোঁ মানে চিনটো হৈছে ইয়াতে ভাত ৰাতিৰ মানে ভাত সাজৰো এইদৰে আৰু সব আলহী যোৱাৰ পাছত বাৰ্থডে সমাপ্ত হোৱাৰ পাছত আমি তিনিজনে খাবলৈ লৈছোঁ মন নাই খাবলৈ পুৰি চুৰি খাই থকা হৈছে যে সেইকাৰণে অকণমান ভাত খাই দিওঁ বুলি বহিছোঁ ইয়াতে এয়া ব্ৰইলাৰ মাংস আৰু এইফালে আছে হাঁহৰ মাংস ব্ৰইলাৰ মাংসটো এওঁ বনাইছে আৰু হাঁহটো মই বনাইছিলোঁ দুইটাই ধুনীয়া হৈছে খাবলৈ টেষ্টি কিন্তু খাবলৈহে মন নাই এতিয়া খালি বেটাই কেইটামান খালে তাৰ ভোক লাগিছে একো খোৱা নাই সি খালি খেলিয়ে আছে সেইকাৰণে এয়া আমি বহিছোঁ খাবলৈ এতিয়া খাই আছোঁ আৰু খাই বৈ আজৰি হৈ বাপেক পুতেকে গিফ্টবোৰ আনবক্সিং কৰিছে গিফ্টনো কি তথাপি আৰু দেখাই দিছোঁ অকণমান এইটো চাওকচোন মোবাইল চাৰ্জত দিবলৈ ধুনীয়া হ'ব বহুত ধুনীয়া লাগিছে এইটো And at last, আৰু এইবাৰ খুলিব স্পেচিয়েল ছাৰপ্ৰাইজটো এইটো স্পেচিয়েল গিফ্ট হয় এখেতে আনবক্সিং কৰি দেখাব ৰ'ব দেই let light. ৱাও ইমান ধুনীয়া মোবাইল এইটো নতুনকৈ আহিছে সেইকাৰণে এওঁ অহাৰ লগে লগে আনিছে আৰু বহুত ধুনীয়া হয় কেমেৰা যে ক'ব নালাগে আৰু DSLR নিচিনাই হয় পুৰা মই ফটো মাৰি দেখাম ৰ'ব আপোনালোকক একদম লাষ্টত ৱা বহুত ধুনীয়া লাগিছে মোবাইলটো চাওকচোন এতিয়া মই কি কৰোঁ আগৰটো লওঁ নে এইটো লওঁ মোৰ টেনচনে লাগি গৈছে আৰু গোটেইখিনি বস্তুৱে আহিছে বাৰু মোবাইলটোৰ লগত যিখিনি বস্তু আহে কভাৰ এটাও আহিছে এতিয়া মোৰ আগৰটোলৈ মোহে ধৰিছে আগৰটো কি কৰিম এতিয়া আগৰটো ধুনীয়া হৈ আছে বাৰু থেংক ইউ ডিয়াৰ হাজবেণ্ড ইমান ধুনীয়া গিফ্ট এটা দিয়াৰ বাবে মোক তেখেতে একেবাৰে অন কৰিয়ে দেখাইছে মানে এতিয়া ছেটিংছবোৰ গোটেইবোৰ মিলাই থৈ দিব তেতিয়া মোৰ সুবিধা হ'ব গোটেইখিনি আৰু এইটো আগৰ মোবাইলৰ ফটোটো আৰু এতিয়াৰ ফটো এয়া কি ধুনীয়া চাওক আজিলৈ আহিছোঁ পিছে বাই বাই